হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক কেইটামান ৰানিঙৰ দায়িত্বৰ বিষয়ে ক'ব বিচাৰোঁ। বেছি টাইম নলওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ফ'ল' কৰোঁ মই সেইখিনিকে কৈছোঁ। যেতিয়া আপোনালোকে প্ৰথম ৰানিং কৰিবলৈ আহিব, তেতিয়া আপোনালোকে অলপমান গৰম পানীত আপোনালোকে গুড় মিঠৈ বা লগত আপোনালোকে অকণমান গৰম পানী খাই আহিব পাৰে। ভাল ষ্টেমিনা দিব মানে। আৰু আপোনালোকে অকণমান কাৰ্বহাইড্ৰেট খাই আহিব পাৰে। কাৰ্বহাইড্ৰেট যেনে আপুনি কল খাই আহিব পাৰে। কলে আপোনালোকৰ কমপ্লেক্স কাৰ্বহাইড্ৰেট আছে, বহুত ভাল এনাৰ্জি প্ৰডিউচ কৰাত সহায় কৰিব। আপোনালোকে লং টাইম ৰানিং কৰিবলৈ ভাল পাব। তো আপোনালোকে ৰানিং কৰি গৈ কি কৰিব, ৰানিং কৰি গৈ আপোনালোকে বুট মগু বা এনেকুৱা কেঁচা বস্তু খাবলৈ চাব, চালাড খাবলৈ চাব। 12টা মানত ভাতটো খায়, তো আপোনালোকে ভাতটো খাব, কিন্তু ভাতৰ মাত্ৰাটো অকণ কমাই খাব। তাৰ লগত আপোনালোকে গ্ৰীণ চালাড বা এনেকুৱা বস্তু বেছিকৈ খাবলৈ চাওক, যাতে আপোনালোকে ফাইবাৰ বস্তুখিনি যাতে বেছিকৈ পায়। পাৰিলে ৰাতি আপোনালোকে লাইট আহাৰ খাবলৈ চাব। আমি ৰাতিপুৱা ৰানিং কৰিব লাগে, তো ৰাতি যদি আমি লাইট আহাৰ খাওঁ, তেতিয়াহ'লে আমি ৰাতিপুৱা ৰানিং কৰিবলৈ ভাল পাম। বডিটো অলপ পাতলা পাব, ৰানিং কৰি ভাল পাব। তাৰপিছতে আপোনালোকে যিমান পাৰে প্ৰটিন ইনটেকটো বঢ়াই খাব। আপোনালোকে প্ৰটিনটো বিশেষ দৰকাৰ আমাৰ বডিত। যিহেতু আমি ৰানিং চানিং কৰি থাকোঁ, আমাৰ মাছ গঠন কৰিবলৈ বা ৰিকভাৰী হ'বলৈ বডিটো আমাৰ প্ৰটিনৰ বহুত প্ৰয়োজন হয়। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ ডায়েটত প্ৰটিনটো ইনটেক বেছি কৰিবলৈ চাওক। আৰু ৰাতি পাৰিলে সকলোৱে ৰুটি চুটি খাবলৈ চেষ্টা কৰক ভাততকৈ বেছি। তো তেনেকৈ আপোনালোকে ডায়েটটো ফ'ল' কৰি চাওক, আপোনালোকে ভাল ষ্টেমিনা, ভাল এনাৰ্জি পাব। আৰু বাকী আমি খাই আছোঁ এতিয়া এয়া মধুআম। ৰানিং কৰিলোঁ, ভোক লাগিছে, বহুত ভোক লাগিছে। মানে আজি বৰষুণ দি আছিলে, তো মানে অকণ দেৰিকৈ ৰানিং কৰিবলৈ আহিছিলোঁ। তো বিশেষকৈ ঘৰত একো খাই কৰি অহা নহ'লে, জল্দি গুচি আহিলোঁ বৰষুণ এওঁতে। তো এতিয়া খাই আছোঁ মধুআম। আপোনালোকৰ ফালে কি বুলি কয় এইটোক? আমি মধুআম বুলি কওঁ দেই। তো এইটোতো বহুত ভিটামিন আছে গাইছ, ফাইবাৰ আৰু ভিটামিন বহুত আছে। আপোনালোকে খাব পাৰে, বহুত এনাৰ্জি দিব, কেলচিয়াম বহুত বস্তু পায়। তো এতিয়া এয়া খাই আছোঁ। তাৰপিছত এতিয়া আমি ৰানিং চানিং কৰিলোঁ, এতিয়া ঘৰত যাওঁ। বাকী সেইটোৱে আছিলে এটা শ্বৰ্ট ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। জয় হিন্দ, জয় অসম, বাই বাই।